ভণ্টি ভণ্টি वही खुड़ा ही कर वही खुड़ा देवकी नंदन तुमको वंदन रखते सब अबे यहाँ को सबके दादा, स्वामी तोय? अंतर्यामी पूर्ण कीजिएगा ভণ্টি देवकी नंदन तुमको वंदन रखते सबकी लाज सबके स्वामी अंतर्यामी पूर्ण कीजिएगा ঐ বছ আহিব সময় আছে ভালকৈ থাক মই ৰমজান এই ৰমজানে কেতিয়াও মানুহৰ দুখ বুজি নাপায় दादा আমি ক'ত আহিছো গহপুৰ বা নাহে নেকি আরে এইফালে চা বছ ইয়াকে বিচাৰি আছিল হয়তো ইয়ে হয় ফটো মাৰ জলদি কৰ বস হয় এইকেইটা হয় এই ফোন লগা ঐ বছে ফোন কৰিছে ৰিচিভ কৰ হেল্ল' বছ হে ৰহমান এই অটকেইটা হয় ধৰি আন ঠিক আছে বছ সিহঁত দুটা নাই দেখোন বছক ফোন কৰ ফোন লাগিছে হেল্ল' বছ সিহঁত দুটা নাই এই চালা কুকুৰ আৰে কাম এটা ভালকে কৰিব নোৱাৰ ফোন ৰাখ চালা ঠিক তেৰি বছে গালি পাৰিছে বেন ঠিক নাৰা কল ইহঁতকেইটা এটা কাম ভালকে কৰিব নোৱাৰে এই ৰমজান নিজেই যাব লাগিব গহপুৰ নিজেই যাব লাগিব আরে বডিগার্ড গাড়ি নিকাল চল দাদা এইটো কাৰ ঘৰ
এইটো মোৰ ঘৰ আজিৰ পৰা তুমি ইয়াতে থাকিবা বা নাহে নেকি এতিয়া যে তুমি দূৰ ধোঁৱাতেই গলিছে মোৰ হৃদয় ৰঙী ফাগুন নিচুকাই নিজকে নিজে আঁকিছো সপোন তুমি যে মোৰ আপোন তোমাকেই হেৰাও মই ধাৰাসাৰ তোমাকেই বিচাৰো প্ৰতিবাৰ ভাল পাব খোজো আকৌ এবাৰ ভাল পাব খোজো আকৌ এবাৰ আঁতৰি যোৱাৰ খবৰ শুনি সৰাপাত সেমেকি উঠে তুমি চুপি থকা ৰোমান বুজি গীটাৰত আঙুলি কপে তুমি আঁতৰি যোৱাৰ খবৰ শুনি সৰাপাত সেমেকি উঠে তুমি চুপি থকা ৰোমান বুজি গীটাৰত আঙুলি কপে পুৱাতি হৈছিল তোমাৰে মাতত এতিয়া দিনবোৰ ৰাতিৰ সুৰ তুমি আঁতৰি যোৱাৰ খবৰ শুনি সৰাপাত সেমেকি উঠে তুমি চুপি থকা ৰোমান বুজি গীটাৰত আঙুলি কপে পুৱাতি হৈছিল তোমাৰে মাতত এতিয়া দিনবোৰ ৰাতিৰ সুৰ এতিয়া যে তুমি দূৰ ধোঁৱাতেই গলিছে মোৰ হৃদয় ৰঙী ফাগুন অহ তুমিতো একো খোৱা নাই ৰ'বা খাবলৈ কিবা এটা আনি আছোঁ লোৱা কল আছে বিস্কুট আছে খোৱা চাওঁ
আসসালামু আলাইকুম বস। ৱালেকুম ছালাম। ৱেলকাম টু ঠিকেই দিছ, কিন্তু কাম এটা যে কৰিব দিছিলোঁ সেইটো কৰিব নোৱাৰ। বছ আপুনি চিন্তা নকৰিব, সি গহপুৰ ষ্টেচনতে নামিছে। মোৰ যিমান মানুহ আছে চবকে তাৰ ফটো শ্বেয়াৰ কৰি দিছোঁ। আপোনাক মই কথা দিছোঁ, মই তাক বিচাৰি উলিয়াম। 24 ঘণ্টাৰ সময় দিছোঁ। 24 ঘণ্টাৰ ভিতৰত যদি তই তাক ধৰি আনিব নোৱাৰ, তোৰ মাথা ফুটাই দিম, বুজিছ? আৰু তোকো কৈছোঁ, তইও যা। এই বেলা বেলা বেলা, তাক মোক লাগে। তহঁতকেইটাৰ লগত মোৰ ড্ৰাগছ এসোপামান পইচা থাকি গৈছে, লাগে মোক, তাক ধৰি দিব লাগে। বছ আপোনাক মই কথা দিছোঁ, সিহঁতকেইটা মই ধৰিমেই। ৰমজান, এই ৰমজানে কেতিয়াও মানুহৰ দুখ বুজি নাপায়। ঐ ৰ, সেইটো চা। ঐ ৰ, বছৰি এক চিন্তা বিচাৰিছে। তই ঠিক কৈছ, মই তাৰ হাতত গুলিয়াম।
আৰু ডাঙৰ হ'লে তোমাৰ নিচিনা হ'ম দেই আহ এইফালে ৰ'বা দেই হেল্ল' হেল্ল' শৰ্মা হয় ছাৰ কেছ এটা আছিল ছাৰ মইতো এতিয়া ছুটীত আছোঁ তুমি এই কেছটো ছল্ভ কৰিবই লাগিব দুদিন হৈছিলেহে মই অহা তুমি এই কেছটো ছল্ভ কৰিবই লাগিব আৰু এই কেছটো তোমাৰ বাহিৰে আন কোনেও ছল্ভ কৰিব নোৱাৰে ইমাৰ্জেঞ্চি তুমি আহিবই লাগিব অ'কে ছাৰ ঠিক আছে হ'ব ছাৰ ঠিক আছে বাই ভণ্টি গৈ আছো ৰ কিয়নো ইমান চিঞৰি আছ তই মই আকৌ যাব লাগিব আহিছিলিহে যাৱইনে যাব লাগিব ছাৰে ফোন কৰিছে মই আকৌ দুদিনৰ পিছত আহিম হে খুৰা তুমি আহিছিলাহে যাবাগৈয়ে নে যাব লাগিব দুদিনৰ পাছত আকৌ আহিম দেই হ'ব দে গাখীৰ গিলাচ খাই ল গহপুৰত এজন অচিনাক্ত যুৱকৰ মৃত্যুৰে উদ্ধাৰ কৰা হৈছে জানিব পৰা মতে যুৱকজনক গুলীয়াই হত্যা কৰা হৈছে বৰ্তমানলৈকে আৰক্ষীৰ তদন্ত অব্যাহত আছে আলি আৰু ৰহমানে আজি ভাল কাম কৰিলে মই ভবা কামটো আজি সফল কৰিলে আৰে ৰহমান আলি ৱেলকাম বঢ়িয়া ৰহমান আলি মই আজি বহুত হেপী আৰে আজি মই বিচৰা কামটো তহঁতি সফল কৰিলি ঐ কি লাগে ক চৰি বছ আৰে মই এতিয়াই নিউজত চাইছোঁ ইমান ধুনীয়াকৈ মাৰিছ তাক বছ আপুনি যাক পাৰ্শ্ব বুলি ভাবিছে সি পাৰ্শ্ব নহয় বছ মিষ্টেক হৈ গ'ল কি কাক মাৰিলি তহঁতে তোৰ এইটো পাপৰটো দেখোঁতে গম পাইছিলোঁ তই যে মাৰিব নোৱাৰ যা তিনিবাৰ হ'ল তিনিবাৰ তহঁতে এবাৰ সফল নহ'লি মোৰ মাথাটো কিয় খাইছ মই যে ড্ৰাগছ খাব পৰা নাই মোৰ মাথাটো গৰম উঠি আছে জীয়াই থাকিব মন আছে নাই এই ৰমজানে কেতিয়াও মানুহৰ দুখ বুজি নাপায় চিগেল লৈ আহ চিগেট খাই খাই মই জীৱন কটাব নোৱাৰো মোক ড্ৰাগছ লাগে ড্ৰাগছ তুমি দুখত থাকিলে মোৰ ভাল নালাগে তুমি সদায় হাঁহি থাকিবাচোন তুমি সদায় হাঁহি থকাটো বিচাৰোঁ বোৰ ৰাতিৰ এতিয়া যে তুমি দূৰ ধোঁৱাতে গলিছে মোৰ হৃদয় ৰঙী ফাগুন
লুকাই নিজকে নিজেই আঁকিছো সপোন তুমি যে মোৰ আপোন তোমাতেই হেৰাও মই ধাৰাসাৰ তোমাকে বিচাৰো প্ৰতিবাৰ ভাল পাব খোজো খোজো আকৌ এবাৰ ভাল পাব খোজো আকৌ এবাৰ ভাল পাব খোজো আকৌ এবাৰ ভাল পাব খোজো আকৌ এবাৰ বা তুমি বিয়া হৈ গ'লে মই কাৰ লগত থাকিম ধেত আকৰি মই আছো নহয় ব'লা হেল্ল' ভণ্টি কোন হয় এই মোৰ ভণ্টি এই বাদে আৰু মোৰ আন কোনো নাই কি নাম তোমাৰ হৰিষ্ণা পিছলৈ আহা মালটো মজা লাগিছে বে বা ঠিকে আছে নে তোমালোক ভাইজান বাঘ এৰি দিয়া বাঘ এৰি দিয়া
কি হ'ল মায়া তোমাৰ উঠা মায়া তোমাক বহুত ভাল পাওঁ মায়া উঠা মায়া মায়া তোমাৰ কি হ'ল মায়া 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 তোমাক ভাল পাওঁ মায়া বহুত মায়া মায়া বা বা দাদা 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 মোৰ স্কুল যাবলৈ সময় হ'ল ব'লা মোক থৈ আহিবা ব'লা বাই বাই যোৱা A30 A1 31 5 এখন তোমাৰ বাইক নহয় জানো এইখন তোমাৰ বাইক হয়নে হয় মোৰে কিন্তু কিয় সুধিলে মই ইন্সপেক্টৰ আদিত্য শৰ্মা অহ হয় ছাৰ কিন্তু কিয় সুধিলে তোমাৰ আগফালৰ নাম্বাৰ প্লেটখন কি হ'ল তোমাৰ আগফালৰ নাম্বাৰ প্লেটখন কি হ'ল আমাৰ থানাৰ ৰিপৰ্টৰ মতে তোমাৰ নাম্বাৰ প্লেটখন সেই ডেড বডিটোৰ কাষত পোৱা গৈছে ইউ আৰ আণ্ডাৰ এৰেষ্ট কিন্তু কিয় ছাৰ হেই চালা মোৰ লগত লিলিমাই কৰিব আহিছ হা জলদি সঁচা কথা ক ছাৰ বহুত কথা ক'ব ছাৰ বহি লওঁ ছাৰ বহি লওঁ বহ যা 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 জলদি মোক গাৰ্লফ্ৰেণ্ডক মাৰি দিলে ছাৰ ল'ৰাজন আছিলে মোক গাৰ্লফ্ৰেণ্ডক মাৰি দিলে প্ৰমাণ হিচাপে
মোৰ বেগ এটা আছে সিহঁতৰ ছাৰ মোৰ বেগ দে পাই গ'লো তোক মই আজি 4-5 মিনিট তোক মই বিচাৰি আছিলো মোৰ মাল ক'ত মোৰ মাল দে জান খান
চাই আছ মাৰ না পাৰ্চ তুমি ৰমজানৰ ওচৰত যোৱা জলদি জলদি ৰমজান
ৰঞ্জন তই আকৌ আহিলি তই আকৌ আহিলি তোক কিমান মাৰা কৈছে তই আকৌ আহিলি ৰ তোক আজি মই মাৰি পেলাম তই আৰু জীয়াই থাকি লাভ নাই সহজ সৰল হোৱাটো ভাল, কিন্তু মানুহ ইমানো সহজ সৰল হোৱাটো ভাল নহয়। কাৰণ সহজতে যাতে তোমাক কোনোবাই এটেক কৰিব নোৱাৰে, সেইবাবে শক্তিশালী হ'বা। আৰু এটা কথা, তোমাৰ জোতাৰ লেজ খুলি আছে, বান্ধি ল'ব। सबके स्वामी अंतर्यामी पूरन कीजिएगा ছাৰ থেংক ইউ থেংক ইউটো ঠিকে আছে, কিন্তু ৰঘুপতিৰ নিচিনা বিয়েৰ খুৱাব নালাগে। বাই। अंतर्यामी पूरन कीजिएगा मन मंदिर में सजे बिहारी मनमोहन तेरी छवि अति प्यारी बंसी बजे